So hi friends, welcome back to my channel. আপোনালোক সকলোকে পুনৰবাৰ স্বাগত জনাইছোঁ আমাৰ চেনেললৈ। তো বন্ধুসকল মই আজি আহিছোঁ কইনাকন্দা হিললৈ। তো আজি মই আপোনালোকক লৈ যাম কইনাকন্দা হিললৈ। তেন্তে বলক দেৰি নকৰি আজি আমাৰ ভিডিঅ'টো আৰম্ভ কৰোঁ নে কি কয়? তো এতিয়া লগৰজন অহা নাই, তো মোক সি অকণমান আগবাঢ়িব কৈছে, তো বলক গৈ থাকোঁ আৰু। মোৰ অলৰেডি ফ্ৰেণ্ডক লগ পালোঁ, এয়া মোৰ ফ্ৰেণ্ড। আমি এতিয়া গৈ আছোঁ কইনাকন্দা হিললৈ। তো ভিডিঅ'টো অকণ স্কিপ নকৰি চাই থাকিব যদি বলক আৰু আমি এফালে গৈ থাকোঁ। তো আজি বলক আৰু এয়া হাবি দেখিছেনে? হাবি মাজে মাজে যাব লাগিব। হাবি মাজে মাজে গৈ আছোঁ। তো মইতো ভালকৈ নাজানো কেনিবা যায়, এতিয়া সিহঁতে লৈ আহি আছে। তো সিহঁতৰ লগতে এতিয়া গৈ আছোঁ আৰু। এতিয়া দেখিছে কিমান হাবি, পুৰা হাবিৰ মাজে মাজে আহিবলগীয়া হৈছে। বাপৰে পাহাৰ উঠি উঠি আহিবলগীয়া হৈছে। পঢ়িব লৈছিলোঁ বে, একদম ভাগৰ আহি গৈছে। আৰু এহেঁতি বেলেগ ৰাস্তা আছে নেকি ন? আৰু বেলেগ ৰাস্তা আছে ন? বেলেগ ৰাস্তা নাই? যোন আহে চব এইফালে আহে, ইমান হাবি মাজে মাজে আহে। বা বহুত কষ্ট কৰি আহিব লাগে দেখোন। কুমৈ পাহাৰ, এই বঢ়িয়া। গোটেই পাহাৰ দেখিছে, খুব ভাগৰ লাগি গৈছেগে আহি। তো গাইজ মোৰ এতিয়া ফ্ৰেণ্ড কেইজনৰ লগত মই চিনাকি কৰি দিম। এয়া মোৰ ফ্ৰেণ্ড। হাই, মই গগন ডেকা। আৰু এইফালে হাই, কৈলাশ পদৰ। তো আমি এতিয়া তিনিটা অলৰেডি আহি আছোঁ দেই কইনাকন্দা হিললৈ। অকণমান আছে দূৰ, মানে গোটেই পাহাৰ চাহাৰ দেখিছে, বহুত পাহাৰ হাবি বননিৰ মাজেৰে আহিবলগীয়া হৈছে। তো অকণমান ৰৈ লৈছোঁ আমি, মোৰ বহুত ভাগৰ লাগিছে মানে। তো সিহঁতৰতো ইয়াতে মানে ইয়াৰে ন ঘৰ লোকেল, তো সেইটো কাৰণে সিহঁতে ইয়াত টেনশ্যন নলয়, কিন্তু মানে মই অকণমান দূৰৰ যে, তো সেইটো কাৰণে অকণমান ভাগৰ লাগিছে, সেইটো কাৰণে অকণমান ৰৈ লৈছোঁ। তেতিয়াহ'লে আৰু যাওঁ আৰু অকণমান ৰৈ মেলি অকণমান ৰ'লোঁ। তো অকণমান ভাগৰ জীয়ালোঁ, তো জীয়াই পেলাই আকৌ গৈ আছোঁ আৰু ৰৈ মেলি। তো বলক ইয়াতে স্পন খুলিব লাগিব আৰু খুলি যাব লাগিব। তেন্তে গৈ আছোঁ আৰু এইবিলাক এইটো ন। তো এইটো তোমালোকে দেখা পাইছে মোৰ পিছফালে, ইয়াতে ইয়াৰ যিসকল স্থানীয় লোক আছে, তো এওঁলোকে ইয়াতে পূজা অৰ্চনা কৰে। আৰু মানে যেতিয়া শিৱৰাত্ৰি হয়, তো শিৱৰাত্ৰিত গোটেই ৰাতি আৰু দিন ইয়াতে পূজা চূজা কৰা হয়। আৰু ইয়াৰ যিখিনি মানুহ আছে, যদি কাৰোবাৰ কিবা অপায় অমংগল হয়, তেতিয়া ইয়াত আহি সেৱা জনায়। আৰু সেৱা জনাৰ পাছত সেইখিনি দুখ বা খণ্ডন হয় বুলি কোৱা শুনিছোঁ। ইয়াৰ যিসকল মানে মোৰ বন্ধুকেইজন আছে, তেওঁলোকে এই কথাটো কৈছে। তো আপোনালোকে দেখা পাইছে এই লিংগটো, কাৰণ ইয়াতে তেওঁলোকে পূজা চূজা কৰে। তো আমি এতিয়া ইয়াৰ পৰা কইনাকন্দা যোনটো হিল, তো আমি তালৈ যাম মানে। তো ফ্ৰেণ্ডজনে কিবা এটা ক'ব বিচাৰিব এই ঠাইখনৰ বিষয়ে। তো মানে ইয়াতে বিভিন্ন ধৰণৰ মানে কইনাকন্দা হিল, ফাৰ্ষ্ট ময়ো আহি কনফিউজ হৈছিলোঁ। কইনাকন্দা হিল নামৰ 2খন বা 3খন ঠাই ইয়াতে আছে বুলি কোৱা শুনিছোঁ, মই ভালকৈ নাজানো। তো ইহঁতৰ মতে মানে এই ঠাইখন মানে কইনাকন্দা হিল বুলি এওঁলোকে কয়। তো আৰু 2খনমান ঠাই আছে কইনাকন্দা হিল নামেৰে। তো মানে সেই সন্দৰ্ভত কিবা এটা ক'ব, তো আহকচোন জানো। আমাৰ এই যিটো নেকি কইনাকন্দা হিল, আমি এই মানে যিখিনি নেকি আমি স্থানীয় ৰাইজ আছোঁ, আমি কিন্তু এইখিনি গাঁৱতে মানে এইখিনি ঠাইকে আমি মানে কইনাক হিল হিচাপে জানো। কিন্তু আমাৰ ইয়াৰ উপৰিও মানে বেলেগ গাঁৱত, আমাৰ ওচৰৰ যিখিনি গাঁও আছে, সেয়াতো মানুহে মানে বিশ্বাস কৰে যে মানে তাতো এটা কইনাক হিল আছে। ঠিক আছে, এতিয়া সেইবোৰ আমাৰ এই যিটো নেকি কইনাক হিল, আজি আমি এইটোকে উপভোগ কৰোঁ। তো এই ক'লে যিহেতু এইখিনি কথা, তো আপোনালোকে মানে হয়তো কেতিয়াবা আহিলে সেইটো কনফিউজ হ'ব পাৰে দেই। তো সেইটো কাৰণে মই আপোনালোক গোটেই কথাখিনি বিতংভাৱে জনালোঁ। তো এতিয়া আমি সেই ঠাইডোখৰলৈ যাম, যোনডোখৰ মানে কইনাকন্দা হিল নামে এই স্থানীয় লোকখিনি দাবী কৰে, আৰু এওঁলোকে বিশ্বাস কৰে, সেইডোখৰ মানে কয় আৰু কইনাকন্দা হিল। তো বলকচোন।
তো ইয়াৰ যিখিনি স্থানীয় লোক আছে তেওঁলোকে এই আপোনালোকে দেখা পাইছে অলৰেডি এই ত্ৰিশূলপাত য'ত আছে এই ঠাইখিনিকে তেওঁলোকে কইনাকন্দা শিল নাম দি আৰু কইনাকন্দা শিল বুলি এই ঠাইখনকে কয়। তো ইয়াৰ এটা হিষ্টৰী আছে। তো গতিকে আমি আকৌ তো মানে ই আমাক জানিব দিলে যে আগতে যেতিয়া মানে ইয়াতে মানে কাৰোবাৰ ঘৰৰ বিয়া হয় তো ইয়াতে মানে চাকি গছ জ্বলায় বুলি ক'লে। তো যেতিয়া চাকি গছ জ্বলোৱা হয় তো মানে ৰাতিপুৱা যেতিয়া দিবলৈ আহে তেতিয়া বোলে এবাৰ মানে বস্ত্ৰ চস্ত্ৰ মানে কিবা কাপোৰ কানি এবাৰ মানে পোৱা হয় বুলি কয়। তো এইটো একচুৱেলি এতিয়া নহয়, এইটো আগৰ মানে পুৰণাত হৈছিলে, মানে আগৰ দিনত হৈছিলে এইটো বস্তু। তো সেইকাৰণে মানে এই ঠাইডোখৰ নাম কইনাকন্দা শিল নামে পৰিচিত হ'ল। দৰা কইনা বিয়া হয়, বিয়া হোৱা শেষ হোৱাৰ পিছত আৰু ৰিটাৰ্ণ মানে ইয়াৰ কইনা শিলত আহিবলৈ জমা দি থ'ব লাগে মানে সেইকাৰণে কইনা শিলৰ মানে আকৌ ইয়াত মানে দি থৈ যায়হি মানে দি থৈ যায়। মানে এইটো আগতে হৈছিলে, আগতে সত্য যুগত আছিলে মানে আগতে মানে আজোককা দিনত এনেকুৱা মানে বহুত মানে এনেই আছিল মানে বহুত দিনৰ আগৰ পুৰণা মানে এই কথাবিলাক। মানে ইয়াতে মানে দৰা কইনা শাল আছিলে, সেই শাল মৰি গ'ল মানে। তাৰপিছত কইনা সেই মৰি যোৱাৰ পিছত দৰা কইনা শাল আছিলে মানে ধৰ এনেকৈ মৰি যোৱাৰ পিছত ধৰ মানে মৰি যোৱাত আছিল নহয়, আছিলে তাৰপিছত এনেকৈ ধুমুহা বতাহ হওঁতে ধৰ কিবা বামনি চামনি হ'ল এনেকৈ ক'বলৈ মানে মৰি গ'ল মানে। মৰি যায় মানে সেয়া কান্দিছিল কইনাই, সেইকাৰণে সেই নামেৰে যে মানে জনা যায় কইনা শিল। মানে কইনাজনী ইয়াত থাকোঁতে কান্দিছিলে, তো সেইটো কাৰণে এই ঠাইডোখৰ নাম কইনা শিল পৰিলে। আৰু সেইকাৰণে এই মানে ইয়াৰ যোন স্থানীয় লোক আছে বা মানুহবিলাকে কয় এই ঠাইডোখৰ নাম সেইকাৰণে কইনাকন্দা শিল নামে ৰখা হ'ল। তো আৰু ইয়াতে কিবা এনেকুৱা বস্তু আছে নেকি যিখিনি বস্তু আমি দৰ্শক দেখাব পাৰোঁ? আছে এই অলপ এইফালে কি আছে আৰু ইয়াতে আগতে বুঢ়া বুঢ়ী শাল আছিলে। এই বুঢ়া বুঢ়ী শাল মানে ইয়াতে থাকে তো মানে তাৰপিছত থাকি পেলাই ইয়াতে বুঢ়া বুঢ়ী হৈ গ'ল মানে। তাৰপিছত সেইখিনিতে মানে সেই দৰা কইনা শাল যে আহিছিলে তেওঁলোক নগ'ল আৰু ইয়াতে থাকিলে দৰা কইনা শাল ইয়াতে থাকিলে ইয়াত থাকি পেলাই তাৰ সেইকাৰণে নামাজে মানে কি জনা যায় মানে নামাজতে কইনা শিল বুলি জনা যায় আৰু কইনা শিল বুলি জনা যায়। তাৰপিছত আৰু মানে শাল বুঢ়া বুঢ়ী আছিল বুলি শুনিছোঁ মানে, কৈছে মানে এনেকৈ আমাৰ আজোকাহঁতে এনেকৈ মানে কৈছে মানে মাহঁতে কৈছে এনেকুৱা, সেইকাৰণে মই কৈছোঁ আৰু মানে আৰু এইফালে শাল ফালে আছে, ইয়াৰ এইফালে মানে তলত আছে মানে আমি ওপৰত আছোঁ এতিয়া, তলত আছে হাতীশিল বুলি কয়। সেইটো হাতীশিল ৰূপে মানে ইয়াৰ বুঢ়া বুঢ়ী শাল যে আছিলে সেই ৰূপ লৈ মানে আছে মানে হাতীশিল। মানে হাতী এতিয়া আছে নহয়, এতিয়া আছে। তো এতিয়া আমি আপোনালোকক হাতীশিলটো দেখাম। তো আপোনালোকে গম পালে যিহেতু এই ঠাইখনৰ নাম কি কাৰণে মানে কইনাকন্দা শিল হ'ল আৰু ইয়াৰ হিষ্টৰীখিনি আপোনালোকে গম পালে। তো এতিয়া আমি আপোনালোকক দেখাম সেই শিলটো মানে হাতীৰ টাইপ। আৰু শুনিবলৈ পাইছোঁ মানে মোৰ লগৰ যোনে কৈছে আৰু এটা কিবা ইয়াতে আছে। কি আছে এইটো? তাকে চাওঁ দেচোন। এতিয়া আমি এটা গুহাৰ ভিতৰলৈ সোমাই যাম। তো গুহাৰ ভিতৰলৈ যাওঁ সোমাই। তো এইটো গুহা, তো আমি এতিয়া গুহাটোৰ ভিতৰলৈ সোমাই আহিছোঁ। ভালকৈ আহিব লাগিব, নহ'লে দেখুৱাব লাগিব। এইটো হৈছে গুহা। তো এইফালে আপোনালোকে হয়তো দেখা নাপাব, মই অকণ ওচৰলৈ যাবলৈ চেষ্টা কৰিম। এইফালে দেখিছে যে গুহাটো, এইফালে মানে বেলেগ ক'ৰবাত ওলাব পাৰি বুলি কোৱা শুনিছোঁ, কিন্তু ক'ত ওলাব পাৰে মই নাজানো, কাৰণ মানুহ যাব পৰা মানে সুবিধা অকণ নাই। আৰু এইফালে সোমাই যাব নোৱাৰোঁ মানে, কাৰণ ৰাস্তাটো বহুত সৰু আপোনালোকক মই দেখাই আছোঁ। সেইখিনি দেখালোঁ গুহাটোৰ। তো এই গুহাটোত মানে আগতে এজন মানুহ আছিলে বোলে। তো মানুহজন কিয় আছিলে, কি কথা, তো সেই কাহিনীটোৰ বিষয়ে কি ক'ব? মানুহজন ইয়াত থকা বহুত বছৰ হ'ল, প্ৰায়
10 বছৰমান থাকিলে ইয়াতে 10 বছৰমান থাকিল অঁ, 10 এইটো বছৰমান কিমান দিনৰ আগৰ ঘটনা এইটো বহুত দিনৰ আগৰ ঘটনা বহুত দিনৰ আগৰ ঘটনা বহুত দিনৰ আগৰ ঘটনা মানে ইয়াত থাকিল 10 বছৰমান থাকিলে তাৰপিছত ইয়াত থাকি মানে এই গুৱাহাটীত থাকিয়ে মানে সি বসবাস কৰিছিলে ইয়াতে তাৰপিছত ইয়াত থাকি মানুহ এটা বেমাৰ হ'ল বেমাৰ হৈ গুহাটোত সি বাস কৰাৰ কাৰণে তাৰ বেমাৰ হ'ল অঁ মানে এটা বুঢ়া হৈ গ'লে ন বুঢ়া হৈ তাৰপিছত বেমাৰ হৈ গ'ল মানুহজন তাৰপিছত গম পালে ধৰ এনেকৈ এটা ঘৰৰ মানুহবিলাকে ধৰ আহি পেলাই ধৰ লৈ গ'ল লৈ যোৱাৰ পিছত তাত ইয়াত থাকি মানে এটা কাৰণ মানে সি ইয়াত থাকি মানে বসবাস কৰিলে আৰু মানে কইনা খেলৰ ওচৰতে গুহাৰ লগত ইয়াত থাকিয়ে বসবাস কৰিলে সি তাৰপিছত এটা বাসস্থান ইয়াতে মানে মানুহৰ ইয়াতে থাকিছিলে ইয়াতে তো ইয়াতে থাকিছিলে সি কিবা বছৰ ইয়াতে থাকিলে থকাৰ পাছত মানে ইয়াৰ পৰিয়ালৰ সদস্য ই যে ইয়াত আছে এই কথাটো গম পাই পেলাই ইয়াৰ পৰা লৈ গুচি গ'ল মানে বুঢ়া হ'ল ন বেমাৰ হ'ল সেইকাৰণে মানে ইয়াৰ পৰা লৈ গৈছে তাৰপিছত লৈ যায় তাৰ মৃত্যু হ'ল আৰু বহুত দিনৰ আগৰ ঘটনা তো আমি এতিয়া জানিবলৈ পাৰিছোঁ যে ইয়াত যিজন মানুহ বাস কৰিছিলে তো সেই মানুহজন মানে ইয়াৰ পৰা যেতিয়া তেওঁক লৈ যোৱাৰ পাছত তেওঁ আকস্মিকভাৱে মানে মৃত্যু হয় বুলি কোৱা শুনিলোঁ তো এটি হৈছে ইয়াৰ গুহাৰ কাহিনীটো তো আৰু এতিয়া আমি আপোনালোকক এই গুহাটো দেখালোঁ তো এতিয়া আমি গুহাটো আপোনালোকক দেখুৱাৰ পাছত এতিয়া আমি যাম ইয়াত এখন নাও টাইপৰ এখন শিল আছে বুলি কোৱা শুনিলোঁ তো এতিয়া আমি সেই নাও টাইপ থকা শিলটোলৈ ওচৰলৈ যাম তো এতিয়া আমি সেই নাওখন শিলটো চাওঁগৈ তো ফ্ৰেণ্ডছ আমি বহুত সময় অহাৰ পাছত ফাইনেলি পালোহি এইখনে হৈছে নাও শিলৰ নাও একদম পূৰা নাও টাইপ দেখা হয় এইখন আপোনালোকে দেখিছে নাওখন তো ফ্ৰেণ্ডছ এইখনেই হৈছে এইখন নাওখন তো এতিয়া আমি সেই নাওখন উপভোগ কৰিলোঁ তো নাওখন চোৱাৰ পাছত আমি এতিয়া হাতী টাইপ যোনটো মানে শিল তো আমি সেই শিলটো এতিয়া আমি আপোনালোকক দেখাবলৈ যাম বহুত কষ্ট কৰি আমি একচুৱেলি আহি আছোঁ বৰ্তমান হাতী শিললৈ ইয়াত বহুতকেইটা গুহা আছে অ' মাডক্স গুহাই গুহা নহয় ইয়াত বহুতকেইটা গুহা আছে তো এইটো মোৰ পিছফালে আপোনালোকে দেখিছে হাতী টাইপ লাগে শিলটো দেখিবলৈ তো এই শিলটোৰ বোলে কিবা এটা কাহিনী আছে তো ইয়াৰ কাহিনীটোনো কি এই শিলটোৰ তো আমি জানোচোন পেলেচৰ পৰা একচুৱেলি এইটো হাতী শিল নামে জনা যায় এইটো কাৰণে মানে কইনা শিলটোত ইয়াত কইনা আছিল তাৰ লগতে এই হাতী শিলটো আছিল হাতী এটা আছিল মানে তাৰপিছত গোটেইকেইটা ধৰক এসময়ত মৰিলে আৰু মই কাৰণে এইটো হাতী শিলটো মানে তাৰ আত্মাটো এনেকৈ হৈ বুলি থওঁ হাতী শিলটো এনেকুৱা হ'ল আৰু হাতী শিল নামে জনা যায় সেইকাৰণে সেইটো কাৰণে এই ঠাইডোখৰ নাম হাতী শিল নামে জনা যায় তো এতিয়া মই যোনখিনি ঠাইত আছোঁ এই ঠাইখিনি আপোনালোকে মৰিগাঁও যাওঁতে কুমৈ চাৰিআলি নামৰ এডোখৰ ঠাই পাব সেই কুমৈ চাৰিআলিৰ পৰা প্ৰায় 1 কিলোমিটাৰমান সোমাই আহি আপোনালোকে কইনা শিল নামৰ ঠাইখন পাবহি আৰু এই শিল চিল এইবিলাক আপোনালোকে যিখিনি ভিডিঅ' দেখা পালে অলৰেডি তো সেইখিনি বস্তু এই ঠাইখনতে আছে তো জাগিৰোডৰ পৰা প্ৰায় 7-8 কিলোমিটাৰমান ভিতৰত হ'ব আৰু মৰিগাঁও যাওঁতে এই কুমৈ চাৰিআলি নামৰ ঠাইডোখৰ পাই যাব আৰু সেই ঠাইডোখৰৰ পৰা অকণমান দূৰ সোমাই আহিলে আপোনালোকে এই ঠাইখিনি পাব আৰু এডোখৰ ঠাই আছে কইনা শিল নামেৰে তো মই অন্য বেলেগ এদিনাখন আপোনালোকক সেই ঠাইলৈ লৈ যাম তো আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ আকৌ লগ পাম নতুন এটা ভিডিঅ'ত আজিলৈ বাই বাই